নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যেহেতু 21 ফেব্ৰুৱাৰী তাৰিখে গণিতৰ মেট্ৰিক পৰীক্ষা আছে তোমালোকক মই কেইটামান কমন দিম দুটা পাৰ্ট কৰি দিম ভিডিঅটো তোমালোকে ভালদৰে চাবা তোমালোকক মই প্ৰথমতে বাস্তৱ সংখ্যা দ্বিতীয়তে বহুপদ তৃতীয়তে দুটা চলক ৰৈখিক সমীকৰণৰ জোৰ চতুৰ্থতে দ্বিঘাত সমীকৰণ 5 নম্বৰতে সমান্তৰ প্ৰগতি এইকেইটাৰ তোমালোকক মই কমন দি লওঁ তোমালোকৰ ইয়াত R3 আছে R3 ৰ এইকেইটাটো তোমালোকে জানিবেই MCQ টাইপৰ তোমালোকে এইকেইটাও চাই ল'বা ভালদৰে আৰু ইয়াত R4 আছে R4 ৰ তোমালোকে ইয়াৰে কেইটামান চাবা MCQ আহিব আৰু এই যে তোমালোকে এইকেইটাও চাবা এইকেইটা 2 নম্বৰৰ আহে এইকেইটা প্ৰায় মেট্ৰিকত আহি থাকে R5 ৰ তোমালোকে এইকেইটা চাবা এইকেইটা মই HSLC দি থৈ দিছোঁ 3 4 আৰু 2 2 3 4 তোমালোকে ভালদৰে চাবা মেট্ৰিক পৰীক্ষাত 100% এটা হ'লে আহিবই তোমালোকৰ প্ৰথম লেসন বাস্তৱ সংখ্যা তোমালোকৰ উপপাদ্য 1.1 টো আহিব পাৰে MCQ ভালদৰে চাই ল'বা বাস্তৱ সংখ্যাৰ তোমালোকে উদাহৰণ 2 টো চাবা উদাহৰণ 3 টো চাবা আৰু অনুশীলনী 1.1 ৰ প্ৰথম কেইটা গোটা কেইটা চাবা আৰু 2 নম্বৰ আৰু 5 নম্বৰটো ভালদৰে চাবা অনুশীলনী 1.2 অনুশীলনী 1.2 ৰ 4 নম্বৰটো ভালদৰে চাবা 8 নম্বৰটো চাবা আৰু এইকেইটা ভালদৰে চাবা আৰু এইকেইটা তোমালোকে চাবা তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% এইকেইটা কমন আহিবই উদাহৰণ 9 উদাহৰণ 10 আৰু তোমালোকৰ এইকেইটা 1.1 ৰ দেখুৱা যে √5 অপৰিমেয় এই তোমালোকে তিনিটা চাবা তোমালোকৰ তিনিটাৰ এটা কমন পৰিব নহলে 9 আৰু 10 ৰ যিকোনো এটা কমন পৰিব এতিয়া আইলো নেক্সট চেপ্টাৰ বহুপদৰ তোমালোকে উদাহৰণ 2 উদাহৰণ 3 আৰু উদাহৰণ 4 টো ভালদৰে চাবা আৰু এতিয়া আইলো অনুশীলনী 2.2 অনুশীলনী 2.2 তোমালোকে 1 2 এই দুটাৰ তোমালোকে এইকেইটা ভালদৰে চাই যাবা 1 2 ৰ তোমালোকৰ যিকোনো এটা বা দুটা 100% কমন পৰিব 2 নম্বৰকে থাকিব এটাত আৰু 2022 চনত এইটো আহিছিল উদাহৰণ 6 আৰু উদাহৰণ এইটো 2015 চনত আহিছিল উদাহৰণ 8 এইকেইটাও ভালদৰে চাবা অনুশীলনী 2.3 অনুশীলনী 2.3 ৰ 1 নম্বৰ আৰু 3 নম্বৰ আৰু 6 নম্বৰ 7 নম্বৰ ভালদৰে চাবা নেক্সট আহিলো তৃতীয় অধ্যায় দুটা চলক ৰৈখিক সমীকৰণৰ জোৰ ইয়াত তোমালোকৰ 3.2 ৰ অনুশীলনীৰ হাইয়েষ্ট কমন 3 নম্বৰ এই 3 নম্বৰত তোমালোকে গোটেই কেইটা চাই যাবা তোমালোকৰ ভিতৰত এটা বা দুটা কমন আহিব আৰু 2 নম্বৰটো চাই যাবা এই 2 নম্বৰ আৰু 3 নম্বৰ যিকোনো এটা অংক আহিবই তোমাৰ মেট্ৰিক লগৰ পৰীক্ষাত এতিয়া অনুশীলনী 3.5 অনুশীলনী 3.5 ৰ তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰ আৰু 4 নম্বৰ তোমালোকে ভালদৰে চাই যাবা তোমালোকৰ 1 নম্বৰৰ যিকোনো এটা বা 2 নম্বৰৰ যিকোনো এটা আহে এইকেইটা মোস্ট ইম্পৰ্টেন্ট অনুশীলনী 3.6 অনুশীলনী 3.6 ৰ 1 নম্বৰ এইকেইটা ভালকৈ চাবা আৰু 2 নম্বৰটো 2022 চনত আহিছিল আৰু তো এইকেইটা ভালদৰে চাবা 4 8 এই তোমালোকে প্ৰায় এইকেইটা চাই থাকিবা এইকেইটা তোমালোকৰ এটা কমন পৰিব 2025 চনৰ মেট্ৰিক পৰীক্ষাত এতিয়া আমি নেক্সট আইলো 4.2 ৰ তোমালোকে 1 নম্বৰটো ভালদৰে চাবা 1 নম্বৰটো তোমালোকৰ যিকোনো কমন আহিব এটা ইয়াত 4.3 তোমালোকক মই HSLC দি থৈ দিছোঁ এইকেইটাৰ প্ৰায় আহি থাকে আমি যেতিয়া মেট্ৰিক দিছিলোঁ তেতিয়া ইয়াৰ পৰাই যিকোনো এটা আহিছিল তোমালোকে এইকেইটা ভালদৰে চাবা 4.3 তোমালোকে 1 আৰু 2 টো ভালদৰে চাবা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই যেইকেইটা কমন দিলোঁ তোমালোকে ভালদৰে চাই যাবা এবাৰ পৰীক্ষাৰ আগে তোমালোকৰ 100% কমন আহিবই মই যেইকেইটা দিছোঁ তোমালোকে ভালদৰে নেক্সট পাৰ্ট বি আহিছে বি পাৰ্টৰ তোমালোকৰ 30 to 40 মাৰ্কছ কমন আহিব সেইকেইটাও মই ভিডিঅ' দি দিম ত্ৰিভুজ বৃত্ত এইকেইটাৰ তোমালোকৰ ভিডিঅ' মই নেক্সট পাৰ্টত দি দিম তোমালোকে ভালদৰে চাবা যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি পেজ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাৰিবা নেক্সট পাৰ্টত এটা ভিডিঅ' আহিছে 100% কমন তোমালোকে চাই ল'বা